भारत रत्न मानगिरि देंखोगिरि डॉक्टर भूपेन हाजरिकानि जेसेथि थैनाय सान। बे सानखौ लोब्बा लाखिनानै आसामनि गुबुन गुबुन जिल्लायाव थैना सान फालिनायखौ नुनो मोन्दों। बेजों लोगोसे चिरां जिल्लानि बिजनीयावबो जय किसान क्लाबनि बानजायनायाव सानसेनि मेहेरगोनां हाबाफारिजों खुंफुंदों। बे हाबाफारियाव बिजनी बियाबनि एमएलए अजय कुमार राय बिथाङा देंखोगिरि भारत रत्न डॉक्टर भूपेन हाजरिकानि मुसुखायाव साखि सावना आरो दांसे माला गानहोनानै बेखेवना होयो। बे हाबाफारिजों सोमोन्दो लानानै एमएलए अजय कुमार राय आरो सामलायगिरि बिथांमोना खौरां बिजोंनि गेजेरजों मा फोरमायदों फै मिथिना लानि। भारत रत्न भूपेन हाजरिका देवर मृत्यु दिवस আমি प्रति বছৰ বিজনীত জয় কিষাণ ক্লাবৰ উদ্যোগত আৰু আমাৰ যিটো বিজনী ভূপেন দাস স্মৃতি মঞ্চ আছে তাৰ উদ্যোগত আমি প্ৰতি বছৰে জন্ম দিৱস আৰু মৃত্যু দিৱস আমি পালন কৰি আছোঁ। আৰু আজিৰ দিনটো আমি এই ভাৰত ৰত্ন আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, বিশ্বৰ গৌৰৱ, যাৰ কাৰণে আমাৰ কলা সংস্কৃতিক আমি আগুৱাই লৈ যোৱাৰ সক্ষম হৈছোঁ। আমাৰ যুৱ প্ৰজন্মই আজি তেনেকুৱা গীত মাত শুনিবলৈ পাৰিছে বা আজি আমি অলপ আগতে আমি কত জোৱানৰ মৃত্যু হ'ল এই গানটোৰে আমি শুভ আৰম্ভ কৰিলোঁ। এই গানটো যেতিয়া আমি শুনো তেতিয়া আমাৰ নিশ্চয়কৈ গা শিয়ৰি উঠে। তেনেকুৱা মানুহে মানুহৰ বাবে তেওঁৰ গীতৰ মাধ্যমেৰে কিছুমান মেছেজ আমাক দিছে। তেওঁৰ সেই মেছেজবোৰ আমি যুৱ প্ৰজন্মই বা আমাৰ নাগৰিকসকলে যেতিয়া শুনে নিশ্চয়কৈ দেশৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি যিটো মনৰ ভাৱ বা দেশৰ প্ৰতি যিটো দেশ প্ৰেম সেই ভাৱটো নিশ্চয়কৈ জাগি উঠে। আৰু এই আমাৰ সংস্কৃতি, এই আমাৰ ভাৰত, এই আমাৰ অসম, বিভিন্ন জাতি জনগোষ্ঠী সমিল মিলে আমি আগবাঢ়ি গৈ আছোঁ। আমি এই সংস্কৃতি আগুৱাই লৈ গৈ আছোঁ। সেই শিক্ষা আমাক ভূপেন দাই আমাক দি থৈ গৈছিলে আৰু আমি গোটেই জীৱন তেওঁৰ ওচৰত হয়তো কৃতজ্ঞ থাকিবই লাগিব আৰু আমি শ্ৰদ্ধাৰে সোঁৱৰিবই লাগিব। আমাৰ এই মহান ব্যক্তিজন অসমৰ হৈ, ভাৰতৰ হৈ সাংস্কৃতিক জগতত যি আলোড়ন সৃষ্টি কৰিছিলে সেই আলোড়ন গোটেই হয়তো জীৱন জুৰি আমি পাই যাম, আমাৰ যুৱ প্ৰজন্মই পাই যাব আৰু এই সংস্কৃতিক আমি বচাই ৰাখিবই লাগিব। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 5 নৱেম্বৰত একাদশ মৃত্যুবাৰ্ষিকী আমি জয় কিষাণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ। আজি আমি 10টা বছৰে তেখেতক শ্ৰদ্ধা জনাই প্ৰতি বছৰে আমি তেখেতৰ এই অনুষ্ঠান আগবঢ়াইছোঁ। ভূপেন হাজৰিকা আছিল অসমৰ জাতীয় জীৱনৰ এক গুৰুত্ব ব্যক্তিস্বৰূপ। তেখেতে সংগীতৰ যোগেদি অসমীয়া সাহিত্য বা সংস্কৃতিলৈ যি বৰঙণি আগবঢ়াইছে, অসমীয়া মানুহৰ হৃদয়ত যেনেকৈ স্থান পাইছে, আমি অসমীয়া মানুহে কেতিয়াও তেওঁক পাহৰিব নোৱাৰোঁ। আৰু সেয়েহে ভূপেন হাজৰিকাৰ এই স্মৃতি সজীৱ কৰি ৰখাৰ কাৰণে আমি তেখেতক প্ৰতি বছৰে জয় কিষাণ ক্লাবৰ বাকৰিত তেখেতৰ মৃত্যু দিৱসৰ দিনটোত আমি তেখেতক শ্ৰদ্ধা জনাই এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আৰু ভৱিষ্যতে নতুন প্ৰজন্মক ভূপেন হাজৰিকাক নতুনকৈ চিনাকি দিয়াৰ আমি ধৃষ্টতা নকৰোঁ যদিও ভূপেন হাজৰিকাৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক সজীৱ কৰি ৰখাৰ কাৰণে আমাৰ জয় কিষাণ ক্লাবে নিশ্চয় আগন্তুক দিনত চেষ্টা চলাই থাকিব।